Hey guys, আজি আকৌ এটা নতুন চ্যালেঞ্জ লৈ আইছো তো নমস্কাৰ মই জীবন নমস্কাৰ মই লক্ষ্মী আজি আমাৰ চ্যালেঞ্জ হ'ব আনলিমিটেড ফ্ৰুটি চ্যালেঞ্জ আৰু আজি চ্যালেঞ্জৰ এটাই অভাৱ হেতু হৈছে টাইম আমাৰ লগত 1 মিনিট টাইম থাকিব আৰু আমি খাব লাগিব আনলিমিটেড ফ্ৰুটি আৰু জুনে 1 মিনিটৰ ভিতৰত বেছিকে ফ্ৰুটি খাব পাৰে হিয়ে হ'ব আজিৰ উইনাৰ আৰু আজি চ্যালেঞ্জত জুনে হাৰিব তাৰ কাৰণে আছে আজি khatranak punishment এইফালে জিৰাৰ গুৰি এইফালে আছে জলকীয়াৰ গুৰি আৰু এইফালে আছে হালধিৰ গুৰি আৰু ইয়াতে আছে নিমখ জুনে উইনাৰ হ'ব হিয়ে ডিসাইড কৰিব হাৰা জনে এইটো কেনে ধৰে খাব লাগিব আৰু আজিৰ পানিশমেন্টটো কেনে ধৰণে khatranak হ'ব আপোনালোকে ভিডিওটো এন্ডলৈ চাই থাকক বেছি দেৰি নকৰি আজি চ্যালেঞ্জটো আৰম্ভ কৰো যেহেতু আমাৰ হাতত বেছি টাইম নাই 1 মিনিট আছে সেই কাৰণে আমি আগতেকে খুলিকে এটো ৰেডি কৰি লওঁ আৰু এটো চ্যালেঞ্জত ষ্টৰে খাব লাগিব দেই জেনেকৈ খাই খালি ষ্টৰ দি খাব লাগিব আৰু জিমান গেটা খাব পাৰে ষ্টৰি এটাও নাখালেও দুই তিনটাও খাব পাৰে এটো নিজৰ ক্যাপাসিটি আজি চ্যালেঞ্জটো লক্ষ্মী স্টাৰ্ট কৰিব তাৰ কাৰণে আমি 5টা ফ্ৰুটি এটা ষ্টৰ লগাই দিছো আৰু ইয়াতে আমি লগাম টাইমাৰ আৰু কিন্তু ইয়াতে অলপ ৰব নালাগিব অলপ যদি ৰয় হেতু পিছত হিসাব হ'ব কোনে বেছি খাইছে কোনে কম খাইছে তো 1 মিনিট টাইম আছে 5টা খুলি দিছো লাগিলে কাৰণে মই এটাই পাৰিম নেকি খাবলৈ মই আৰু খুলি দিম যদি বেছি স্পিড হোৱা তো যি নহওক এতিয়া আমি আজি চ্যালেঞ্জটো আৰম্ভ কৰো ইয়াতে মই লগাই ললো টাইমাৰ 1 2 3 start speed আৰু speed punishment khatranak আছে আজি 40 হইছে 43 44 50 51 53 54 55 স্টপ কৰা ৰখি যাব লাগিব দেই স্টপ 1 মিনিট অলপ আছে তাই দুটা পুৰা কমপ্লিট কৰিছে অলপও নাই অলপ মানে অলপ আছে আৰু এটো অলপ নাহে ষ্টৰত আইছে নাহে ঠিক আছে এটুত কিন্তু অলপ আছে বাকি দুটা কমপ্লিট কৰিছে প্ৰায় আড়াইটা খাইছে তাই আড়াইটা খাইছে আৰু আড়াইটা আড়াই মানে 2 হাফ তো অকমান আছে খাবলৈ হ'ব আৰু এতিয়া মোৰ পাল এতিয়া তাৰ আগতে মই ৰেডি কৰিলো দে মুকু কৈ দিয়া দুটা মইতো বেছি খামেই কাৰণ এই যিহে khatranak চ্যালেঞ্জ আছে মই ভাবি ৰাখিছো মই ইয়াক হাৰাম আজি এনেকা খুৱাম তাইক তা জিন্দগীত ভাবি নোপোৱা এটা মই হেৰি বনাম ড্ৰিংক বনাম মোক ভালে নালাগে ফ্ৰুটটা হ'ব কেটা হ'ল 1 2 3 4 5 start 3 2 1 go জিকিবা মানে 30 বা পাঁচটা পাৰিবা 40 50 52 stop মই 1 মিনিটত 4টা খালো আৰু ইয়াতে অলপমান খাইছো আৰু ইয়াতে পুৰা 4টা খালি নাই পুৰা 4টা কমপ্লিট কৰি দিলো আৰু তাই খালে মানে আড়াইটা দুইটা আদা মানে তোমাৰ খাইছা 300 ml আৰু মই খাইছো হাফ লিটাৰ
250 250 500 মই হাফ লিটাৰ খালো আৰু তাই খালে 300 মানে মোতকৈ 200 ml কম খাইছে তো আজিৰ উইনাৰ হ'ল জীৱন তো আজি মই জিকিলো তো এতিয়া পানিশমেন্টৰ পাল যেহেতু মই জিকিলো আৰু পানিশমেন্টৰ ডিসাইডটো মোৰ দ্বাৰা হ'ব তো যি নহওক এতিয়া পানিশমেন্টৰ ইনগ্ৰেডিয়েন্ট খিনি পেস্ট কৰা যাওক ইনগ্ৰেডিয়েন্ট খিনি আহি গ'ল ইয়াতে আছে নিমখ ইয়াতে হালধি ইয়াতে আছে জলকীয়া গুড়ি ইয়াতে আছে জিৰা গুড়ি আৰু ইয়াতে আছে ফ্ৰুটি আৰু এতিয়া মই ইয়াৰ এটা ককটেল বনাম আৰু তাই খাব লাগিব ইয়াতে দিম অলপমান ফ্ৰুটি বাস এখিনি হলে হ'ব আৰু ইয়াৰ পৰা মই ইয়াৰ কি দিওঁ অলপমান নিমখ দিম অলপ নিমখ আৰু অলপ ইয়াৰ পৰা দিম মই জিৰা কমকে দিয়া কমকে অলপ মই বনাই আছো না এনে জিৰাটো ভাল ইয়াতে অলপমান জলকীয়া টেষ্টৰ কাৰণে বাস হালধি অলপমান এবাৰ মোক এইটো পানী দিছে না তোমাক চাবা নেক্সট ভিডিও চাবা এটা ধুনীয়া হেৰি আমি এটা ককটেল এটা বনাই আছো কি ধুনীয়া ককটেল বুনাইছে জিৰা পাউডাৰ ককটেল কালাৰ চাও গাইস কি ধুনীয়া কালাৰ ফ্ৰুটিৰ অৰিজিনাল কালাৰ এবাৰ টেষ্ট কৰি চাচোন তুমি ওরে পানিশমেন্ট তোমার পানিশমেন্ট তুমি টেস্ট করছো তুমি কৰা টেষ্ট মই একেবাৰে খাও তুমি টেষ্ট কৰা কৈছো মই টেষ্ট মই খাব লাগিব নট ব্যাড ভালে আছে যেন আর অলপ জিরা দিব লাগিব এই নালাগে জি গন্ধ নাক বন্ধ কৰি খাম মই এইটো আছে আজিৰ পানিশমেন্ট তো ইয়াতে মই মিক্স কৰিছো অলপ জিৰা অলপমান জালুকৰ গুড়ি অলপমান হালধি অলপমান নিমখ তো এইটো হৈছে আমাৰ আজি ককটেল আৰু খাব এইটো লক্ষ্মীয়ে ললোৱা তোমাৰ পানিশমেন্ট ধুনীয়া লাগিছে খোৱা ভাল আছে একবাৰতে খাই দিও একবাৰতে গিলি দিয়া একবাৰতে 3 2 একবাৰতে কৰি গিলি দিয়া 3 2 1 গিলি দিয়া গোটেই একবাৰতে আৰু একবাৰ আৰু গোটেইখিনি ধুনীয়া কেনে টেষ্টি না আশা কৰোঁ আজিৰ চেলেঞ্জটো চাই আপোনালোকে ভাল পালে যদি ভাল পাইছে তেনেহ'লে আজিৰ ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তো এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ তো আজিলৈ এইছোঁ লগ পাম আকৌ এটা নতুন ফ্ৰেছ চেলেঞ্জৰ সৈতে তেতিয়ালৈকে টিল দেন টাটা বাই বাই